নমস্কাৰ আপোনালোক সকলোলৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰৌতা মণ্ডলৰ হৈ আমি প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া আজি আমি ৰৌতা সমষ্টিত আগন্তুক বিটিসি নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থী বিচাৰিছো। যোৱাকালি ভাৰতীয় জনতা পাৰ্টিয়ে বিটিসি নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে, কিন্তু আমাৰ দুৰ্ভাগ্যবশতে আমাৰ ৰৌতা সমষ্টিৰ নাম তাতে উল্লেখ হোৱা নাই বা তালিকাভুক্ত হোৱা নাই। গতিকে আমি ৰৌতাবাসী ৰাইজে ৰৌতা সমষ্টিৰ ৰাইজে যথেষ্ট দাবী কৰিছে যে এইবাৰ ৰৌতা সমষ্টিত অত্যন্ত আশাবাদী যে বিজেপি দলৰ প্ৰাৰ্থীয়ে জয়ী হ'ব। গতিকে আমি আজি এতিয়ালৈকে আমি বাট চাই আছো যে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মহোদয় ডাঙৰীয়া আৰু অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ৰৌতা সমষ্টিৰ কাৰণে ৰাইজৰ আশা আকাংক্ষা পূৰণাৰ্থে ৰৌতা সমষ্টিত প্ৰাৰ্থী দিব বুলি আমি আশাবাদী। নহ'লে ৰাইজে যথেষ্ট দুখ পাব, আমাৰ কাৰ্যকৰ্তাসকলে যথেষ্ট দুখ পাব, আলাই আথানি হ'ব। পৰৱৰ্তী পৰ্যায়ত নিৰ্বাচন খেলিবৰ কাৰণে বিজেপি দলৰ প্ৰতি ৰাইজৰ আস্থা হেৰাই যাব। আমি ৰাইজৰ পৰা যেনেকুৱা সঁহাৰি পাব লাগিব তেনেকুৱা নাপাব। গতিকে আমি অনুৰোধ কৰিব বিচাৰিছোঁ আমাক যেনে তেনে হ'লেও যিকোনো প্ৰকাৰে ৰৌতা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰে। আৰু আমি ৰৌতা সমষ্টিৰ প্ৰাৰ্থী হিচাপে চমলা দৈমাৰীকে প্ৰক্ষেপ কৰিছোঁ। তেখেতক যাতে টিকেট প্ৰদান কৰে, ইয়াৰ কাৰণে ৰৌতা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ হৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে মই ভাৰতীয় জনতা পাৰ্টিৰ ৰৌতা মণ্ডলৰ তৰফৰ পৰা আমাৰ সাংবাদিক বন্ধুসকললৈ ধন্যবাদ। আজি আমি ৰৌতা মণ্ডলৰ সমূহ সকলো কাৰ্যকৰ্তা আমি ইয়াতে গোট খাইছোঁ, উপস্থিত হৈছোঁ। আগন্তুক বিটিসি নিৰ্বাচনত আমাৰ ৰৌতা সমষ্টিৰ কাৰণে যেটো প্ৰাৰ্থী তালিকা যোৱাকালি ঘোষণা কৰিছে, তাতে আমাৰ ৰৌতা সমষ্টিৰ আমাৰ বিজেপি দলৰ প্ৰাৰ্থীৰ নাম নাই, তাতে নাম অন্তৰ্ভুক্ত হোৱা নাই। সেইকাৰণে আমি আচৰিত পাইছোঁ। ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ালৈ আমাৰ অনুৰোধ যাতে ৰৌতা সমষ্টি লগতে মাজবাট বিধানসভা সমষ্টি যদি ভৱিষ্যতে বিজেপি দলৰ পৰা ভোট আশা কৰে, কাৰ্যকৰ্তাখিনি আমি ধৰি ৰাখিব লাগিব। আৰু তাৰ কাৰণে আমাৰ 40 নং ৰৌতা সমষ্টিৰ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী শ্ৰীযুত চমলা দৈমাৰীক টিকেট প্ৰদান কৰিব লাগিব। আৰু নহ'লে কাৰ্যকৰ্তাখিনি আমি আগন্তুক 2026 বিধানসভা নিৰ্বাচনত আমি ধৰি ৰাখিব নোৱাৰিম। আমি কাকো আমি ক'ব নোৱাৰিম ভাৰতীয় জনতা দলৰ পক্ষৰ হৈ কাম কৰক। গতিকে এইখিনি কথাই আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাৰ এইটোৱে আমাৰ কাটৰ অনুৰোধ থাকিল, যাতে আজিৰ ভিতৰত 40 নং ৰৌতা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী হিচাপে চমলা দৈমাৰীৰ নাম আপোনালোকে ঘোষণা কৰে। আৰু যদি নকৰে 40 নং ৰৌতা সমষ্টিৰ লগতে নেক্সট যেটো বিধানসভা নিৰ্বাচন আহি আছে 26ত, তাতো আমি কাৰ্যকৰ্তাখিনি ধৰি ৰাখিব নোৱাৰিম। আমি ক'ব নোৱাৰিম ভাৰতীয় জনতা দলৰ হৈ আপোনালোকে ভোট দিয়ক, ভাৰতীয় জনতা দলৰ হৈ আপোনালোকে কাম কৰক। গতিকে যদি আমাৰ হাইকমাণ্ডে আমাৰ যশস্বী প্ৰধান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই যদি এই বিজেপি দলৰ কাৰ্যকৰ্তাখিনি ৰৌতা সমষ্টিৰ লগতে মাজবাট বিধানসভা সমষ্টিত ৰাখিব বিচাৰে, আপোনালোকে আমাৰ ৰৌতা সমষ্টিৰ পৰা চমলা দৈমাৰীক ডাঙৰীয়াক আজিৰ ভিতৰত টিকেট প্ৰদান কৰক। নহ'লে অন্যথা গত্যন্তৰ নাই। কাৰ্যকৰ্তাখিনি ক'ত যায় ক'ত নাযায় তাত আমি ক'বলগীয়া একো নাই। আপোনালোকৰ ওপৰত আমি এৰি দিছোঁ, যিকোনো প্ৰকাৰে হওক যাতে 40 নং ৰৌতা সমষ্টিৰ প্ৰাৰ্থী বিজেপি দলৰ প্ৰাৰ্থী যাতে আজিৰ ভিতৰত ঘোষণা কৰে। এইখিনি কৈ আপোনালোকৰ যে কিবা বুজা পৰা আছে নেকি, কিন্তু আমাৰ এটা বিশ্বাস আছে তেনেকুৱা কোনো এটা হোৱা নাই। মাত্ৰ পূৰ্বৰ সময়ত ৰৌতা সমষ্টিত সাংগঠনিক ভিত্তি অলপ দুৰ্বল আছিল, সেইকাৰণে দিয়া নাই বুলি আমাৰ এটা বিশ্বাস হৈছে। কিন্তু আজিৰ তাৰিখত আমি দাবী কৰিছোঁ যে বৰ্তমান যেহেতু ৰৌতা সমষ্টি যথেষ্ট সাংগঠনিক শক্তিশালী হৈছে, সেইকাৰণে আজিৰ তাৰিখত আমি ৰাজ্যিক পৰ্যায়ত
আমি দাবী কৰিছো আমাক প্ৰাৰ্থী দিব লাগে আমি অনুৰোধ জনাইছো তাৰিখত যদি প্ৰাৰ্থী নিদিয়ে তেতিয়াহ'লে আমি আলোচনা কৰিম কি কৰা যায় কিন্তু হাইকমাণ্ডে আমাক কি নিৰ্দেশ দিয়ে হাইকমাণ্ড আমাৰ এটা বিশ্বাস আছে হাইকমাণ্ডে আমাক নিশ্চয় কিবা এটা পথ মুকলাই দিব আৰু হাইকমাণ্ডৰ নিৰ্দেশ মতে আমি কাম কৰি যাম বুলি আমাৰ এটা বিশ্বাস আছে বিজেপি প্ৰাৰ্থীৰ প্ৰতি গৰাকী নিৰ্দলীয়ভাৱে হলেও ৰাজ্যৰ আস্থাৰ সমৰ্থন লৈ নিৰ্বাচন অৱতীৰ্ণ হ'ব পাৰে আমি তেনেকুৱা এতিয়ালৈকে ভবা নাই ৰাজ্যিক বা হাইকমাণ্ডৰ যিটো নিৰ্দেশ অবিহনে অনুমোদন অবিহনে আমি কোনো এটা কাম কৰাৰ এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই এতিয়া এই কথাটো আমি জনা তেনেকুৱা নাই জানিব পৰা হোৱা নাই পূৰ্বতকৈ বিগত নিৰ্বাচনবোৰত ৰৌতা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক অতিকৈ দুৰ্বল আছিল বৰ্তমান সময়ত যেটো গোটেই বিটিচিত বিজেপিৰ যেটো এটা ঢৌ আহিছে সেই হিচাপে এইবাৰ ৰৌতা সমষ্টিত এনেকুৱা মানে গড় দিছে হাজাৰ হাজাৰ জনতাই এতিয়া বিজেপি দলক ভোট দিবৰ কাৰণে আগবাঢ়ি আহিছে বা বিজেপি দলত কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে সেই হিচাপে আজিৰ তাৰিখত যদি ৰৌতা সমষ্টিত যদি বিজেপি প্ৰাৰ্থী নিদিয়ে এই ৰাইজৰ যেটো আকাংক্ষা আৰু কাৰ্যকৰ্তাসকলৰ যেটো উৎসাহ উদ্দীপনা নাইকিয়া হ'ব আৰু হেতু যাতে নকৰে ইয়াৰ কাৰণে আমি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বিনম্ৰ অনুৰোধ জনাইছো এতিয়া হেতু আমাৰ দলৰ কাৰ্যকৰ্তাসকলে আসলতে নীলোৎ স্বৰ্গীয়াৰ প্ৰতি যেটো আস্থা হেৰুৱাইছে ৰৌতা সমষ্টিবাসী ৰাইজে নীলোৎ স্বৰ্গীয়াৰ প্ৰতি যেটো আস্থা হেতু হেৰুৱাইছে তেখেতৰ পৰা ৰাইজৰ কিবা উন্নয়ন হ'ব বা ৰাইজৰ কিবা ভাল কাম হ'ব মানে ৰাইজে বিশ্বাস হেৰুৱাইছে সেই ফালৰ পৰা আমাৰ কাৰ্যকৰ্তাসকলে তেখেতৰ প্ৰতি বিমুখ হৈছে আৰু তেখেতক কোনো দিনে ভোট দিয়াৰ কাৰণে প্ৰস্তুত নহয় এওঁলোকে মানসিকভাৱে প্ৰস্তুত নহয় আমি হেতু দেখিবলৈ পাইছো লাগিলে অন্য দলত হলেও এই কাৰ্যকৰ্তাসকলে মানে যাবৰ কাৰণে হেৰি কৰিছে আমি কিন্তু বৰ্তমান হেতু সিদ্ধান্ত লোৱা নাই বা ল'ব নিদিওঁ হাইকমাণ্ডৰ প্ৰতি আমাৰ এটা বিশ্বাস আছে আমাৰ দলীয় যেটো হাইকমাণ্ড আমাৰ এওঁলোকৰ প্ৰতি বিশ্বাস এটা আছে ৰাইজৰ যেটো আকাংক্ষা কাৰ্যকৰ্তাসকলৰ যেটো আকাংক্ষা নিশ্চয় পূৰণ কৰিব বুলি আমি এতিয়াও বাট চাই আছো আৰু আমি অত্যন্ত আশাবাদী এওঁলোকে আজি টিকেট প্ৰদান কৰিব